এতিয়া আমি যাবলৈ লৈছোঁ এয়াৰপৰ্টলৈ বুলি মানুহজনক থ'বলৈ। তেওঁ ৰেডি হোৱাই নাই, মইহে ৰেডি হৈ আছোঁ। মানে ক'ৰবালৈ যাবলৈ পাম বুলি ক'লে এনেও মনটো ফূৰ্তি লাগি থাকে। এতিয়া যাম আমি 9টা চাৰে 9টা বজাত গাড়ী আহিব, থ'বলৈ যাম। আমাৰ ৰুমৰ পৰা 1.5 ঘণ্টা 2 ঘণ্টামান লাগে। আৰু যাতে আজি ছানডে নহয় জানো, ট্ৰেফিক জামো বেছি হ'ব পাৰে, সেইটো কাৰণে অকণমান সোনকালে ওলাই দিব লাগিব। ট্ৰেইন ফ্লাইট বাৰু বহুত লেট আছে, কিন্তু সোনকালে যাব লাগিব। 2 ঘণ্টা আগতে সোমাবলৈ টাইম দিছে। এতিয়া আমি জল্দি যাব লাগিব, গাড়ী আহিব এতিয়া আমাক নিবলৈ কাৰণে। তাতে বতৰটো খুব বেয়া কৰিছে। হেডফোনডাল তেওঁ মানে ৰেডি হোৱাই নাই, আমিহে ৰেডি হৈছোঁ। ঘৰৰ পৰা ফোন কৰি আছে, কেতিয়া আহিব আপুনি, কেতিয়া ক'বই। আৰু এক্সিডেণ্ট মানে চবেই আৰু ভাবি আছে পটককৈ যাম গৈছে যে, সেইটো কাৰণে অকণমান ভয় লাগিছে। মানে ফ্লাইটত প্ৰথমবাৰ গৈছে যে অকণমান হ'লেও কিবা এটা লাগি আছে। গৈ আছোঁ এতিয়া। এয়া আমি গৈ আছোঁ এতিয়া এয়াৰপৰ্টলৈ বুলি। 10:30 11টা বাজিলে। मैं यहाँ पे कर दूँगा। इधर है क्या इमरजेंसी? हाँ इमरजेंसी में है। यहाँ पे डॉक्टर सिस्टर रहते हैं यहाँ पे। हाँ इधर, और यहाँ पे हम लोग काम करते हैं अंदर। ओके মেডিকেলত মানুহ 2জনীমান আছিলে, সিহঁতক কৈ এতিয়াহে আমি এয়াৰপৰ্টলৈ যাম। মেডিকেলত মানুহ থৈ মেলি গৈছে বোলে। ঘূৰি আহিলোঁ আমি।
আহিছোঁ গেছ ভৰাবলৈ গাড়ী। এয়া এতিয়া ৰাতি 11টা বাজিব হ'লি আমি ইয়াতে আছোঁ, পোৱাই নাই। ট্ৰেফিক জাম, ইমান ট্ৰেফিক জামত ফচিবলগীয়া হ'ল। জলদি জলদি পাবগৈ লাগে। এজনে আছে 11:50ত সোমাবই লাগে। এতিয়া গাড়ী গেছ ভৰাই আছে, বহুত লাইন পাতি আছে। ৰাতি 11টা বজাত ট্ৰেফিক জামত ফচি আছোঁ। आपके साथ आ जाओ। हाँ 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 ठीक है, मेरा भी ये हो जाएगा। আমি পাইছোঁ এতিয়া বহুত নামি লৈ ভালকৈ দেখাব পাৰিম। এতিয়া গাড়ীত আছোঁ, দেখুৱা এতিয়া হৈছোঁ। এয়া এয়াৰপৰ্ট আমি পাই গ'লোহি। এতিয়া আহি চাবলৈ গৈছোঁ কিবা এটা, কোনফালে যাব লাগিব। লাইন পাতিব লাগিব। থৈ মেলি ওলাই আহিলোঁ তাত এয়াৰপৰ্ট, থৈ মেলি বোলো ওলাই আহিলোঁ। এয়াৰপৰ্টৰ ভিতৰত ভিডিঅ' বনোৱা এটা নাই আৰু ফটো ভালেই, পুলিচ এজন পালোঁ, ভালেই লাগিলে। তেওঁৰ লগত কথা পাতিলোঁ, তেওঁ চব কৈ মেলি দিলে। এতিয়া আমি আহি আছোঁ গাড়ীলৈ বুলি। আমাৰ গাড়ী বহুত আঁতৰত আছে। এতিয়া গৈ থাকোঁ। এইটো দিনত অহা হ'লে ভালকৈ দেখা পালে, এতিয়া ৰাতি যে দেখা পোৱা নাপাব। ৰাতি 11টা বজাত এতিয়া আমি খোজকাঢ়ি আহি আছোঁ ফুটপাতে। 11:30 12টাই বাজিলে আহি আছোঁ তাক থৈ মেলি। তাৰ পাছত আমাক মানে সোমাবলৈ নিদিলে, গেটৰ পৰাতো সোমাবলৈ নিদিয়ে এনেও, তথাপি চাবলৈও নিদিলে আমাক এবাৰো। বেয়া লাগিছে, নলগা নহয়, তাৰো বেয়া লাগিছে। পাছফালে চাবলৈ সময় নহ'লগৈ আমাৰ। মানে কি হ'ল, জল্দি হ'ল। 11:10ত সোমাব লাগিছিলে গেটত, আমাৰ অকণমান দেৰিয়ে হৈ গ'ল আহোঁতে। ট্ৰেফিক জামত পূৰা ফচিলোঁ। এতিয়াও গাড়ী থ'বলৈ জেগা নাই। আৰে এটা ক'লৈ গ'লগৈ। ৰাস্তাত ভিৰ মানুহ, গণপতিৰ কাৰণে পূৰা ভিৰ, নাচি বাগি অৱস্থা নাই গোটেই মানুহ। দোকান আছে নাই চাব লাগিব। কেলে क्या लेने का, खाने का क्या? रात्रि 11टा बजले, 12टा को 12टा बजले तक खाओ। पीछे बोलने का ना, इधर नहीं आके इससे मिलेगा तो आगे मिलेगा अभी। খাব মন গৈছে। আমি সোনকালে ভাত খাই আহিলোঁ যে, সেইকাৰণে ভোক লাগিছে, কিবা খাব মন গৈছে। এয়াৰপৰ্টতে খাবলৈ লাগিছিলে, কিন্তু সোমাবলৈ নিদিলে, মানে খাব নোৱাৰিলে। এতিয়া চাইছোঁ দোকান খোলা আছে নাই, পালে কিবা কিনি দিব লাগিব। পানী খাব মন গৈছে। बहुत अच्छा दिखते हैं। रसगुल्ला का होगा, बहुत अच्छे दिखती है। बहुत अच्छे दिखती है। কালি থৈ আহি পিনে ভিডিঅ' বনোৱা নহ'লে, বহুত ৰাতি হ'ল। 1:30মান বাজিলে আহোঁতে। তাৰপিছত আহি মানে হ'লেও মানে শুই মেলি বিচনা চিচনা পাওঁ মানে বহুতেই হৈ গ'ল। 2টামানেই বাজিলে আহোঁতে। গণপতি চাই আহিলোঁ আৰু ইমান ট্ৰেফিক জাম আছিলে, সেইটো কাৰণে ভিডিঅ' বনাবলৈ নহ'লে। আৰু মনটোও বেয়া লাগিলে, বহুত দিনৰ মূৰত তেওঁ তেনেকৈ গৈছে নহয়। কমচে কম 3 বছৰমানৰ পাছত আমি এই নিচিনা হৈছে। চুনুও মনটো বেয়া, সিও কান্দি আছে। বাবুক তেনেকৈ মানে এৰি দিয়া নাই নহয়, বহুতে কান্দিছে। সি আজি ৰাতিপুৱা স্কুললৈ যাওঁতেও কান্দি আছে, মন চন বেয়া। যাবলৈ বাপেকে ফোন কৰিছে, মান মাতিব পৰা নাই। এতিয়া কি কৰিম, যাবতো লাগিবই ন, কামৰ কাৰণে আৰু 10 দিনৰ কাৰণেহে আহিবই আৰু।
বেছি দিনৰ কাৰণে যোৱা নাই নহয়। ৰাতিপুৱাৰ পৰা ইমানেই ফোন আহি আছে, ফোনৰ পৰা মানে তেওঁ উৎপাতে পোৱা নাই, মানে ঘৰৰ পৰা ফোন কৰি আছে কেতিয়া পাবহি আৰু মই যে গৈছোঁ বুলি ভাবিছে, আৰু সিহঁতো অকণমান চিন্তা হৈ আছে, মই ইয়াত থাকোঁ যে অকলে আছোঁ, চুনুক লৈ মানে অকণমান দিগদাৰ হ'ব বুলি সিহঁতি ফোনৰ ওপৰত ফোন কৰি আছে। আচলতে মোৰ ভয় নালাগে ইয়াত থাকিলে, আজিকালি থাকি অভ্যাস হৈ গ'ল যে, সেইটো কাৰণে ইমান এটা ভয় নালাগে। আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।